সিডলি উপনিৰ্বাচনত আমি যিখিনি BPF দল হিচাপে আমি চুপাই সৰু সৰু মিটিং কৰি আহিছোঁ। ইয়াৰ পৰা আমি স্পষ্ট গম পাইছোঁ যে অহা 13 তাৰিখৰ নিৰ্বাচনত চুদ্ৰ কুমাৰ বসুমতাৰী এককভাৱে উইনাৰ হোৱাটো খাটাং। কাৰণ সৰ্বসাধাৰণ ৰাইজৰ মাজত BPF দল সোমাই গৈছে আৰু ৰাইজৰ লগত যি মতামত কৰিছে সেই মতামতত স্পষ্ট হৈ গৈছে যে ইয়াত বৰ্তমান যিটো UPPLৰ চৰকাৰ, এই চৰকাৰখনে BTC-বাসী ৰাইজক প্ৰতাৰণা কৰিছে, মিছলীয়াভাৱে কথাবিলাক কৈছে, যাৰ কাৰণে ৰাইজ অতুষ্ট হৈ আজি BPFৰ ফালে সম্পূৰ্ণ ঢাল খাইছে। গতিকে তাৰ বাবে আমি স্পষ্ট হৈছোঁ দল হিচাপে যে সিডলি সমষ্টি আমি এককভাৱে উইনাৰ হ'ম। তাৰপিছত 2025 চনত যিটো BTC নিৰ্বাচন, এই নিৰ্বাচনতো একক সংখ্যাগৰিষ্ঠৰে হাগ্ৰামা মহিলাৰী ছাৰে চৰকাৰ গঠন কৰিব পাৰিব বুলি আমি আশাবাদী। কিমান ভোটৰ ব্যৱধানত জিকিব বুলি ভাবে? চাওক, সেইটোতো এতিয়া ইয়াত BJP, UPPL, AGP আৰু তাৰ লগতে ছাত্ৰ সংগঠন এপছুৰ দৰে ছাত্ৰ সংগঠন এটা লগ লাগি তেওঁলোকে নিৰ্বাচনত নামিছে। বেছি ভোটৰ ব্যৱধানত নহয়, তথাপিও আমি এটা অনুমান কৰিছোঁ 15,000 পৰা 20,000 ভোটৰ ব্যৱধানত চুদ্ৰ কুমাৰ বসুমতাৰী জয়ী হোৱাটো খাটাং। চাওক, BPFৰ পিনৰ পৰা আমাৰ যিটো বজাৰৰ এই অনুষ্ঠান লোৱা হৈছে এইটো অতি সফল হোৱা বুলি আমি ভাবোঁ। কাৰণ ৰাইজৰ মাজত আমি সোমাই পৰিছোঁ আৰু ৰাইজে গম পাইছে যে পৰিৱৰ্তন নামৰ যিটো চৰকাৰ চলাই আছে এতিয়া, তেওঁলোকে একো কৰিব পৰা নাই। আৰু আমি বজাৰত আহি কেনে এই যিবিলাক গৰীব দুখীয়া যিবিলাক ব্যৱসায়ীসকল আছে তেখেতসকলৰ লগত মত বিনিময় কৰিছোঁ। আৰু মত বিনিময়ত আমি এটা কথা গম পালোঁ যে যিবিলাক প্ৰতিশ্ৰুতি প্ৰমোদ বড়োদেৱে দিছিলে চৰকাৰ বনোৱাৰ আগত বা চৰকাৰৰ পিছতো, যে আমি সৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক আমি টকা দিয়াৰ ছিষ্টেম কৰিছোঁ, 1 লাখ 2 লাখ যিমান পাৰোঁ আমি দিম বুলি কৈছিলোঁ। কিন্তু আজি আমি যিমানজন ব্যৱসায়ীৰ ওচৰত গৈছোঁ তেখেতসকলক সুধিছোঁ, কোনেও কিন্তু এই টকা পোৱা বুলি স্বীকাৰ কৰা নাই আৰু তেখেতসকলে নিশ্চয় মিছা কথা কোৱা নাই। গতিকে অতি দুৰ্ভাগ্যজনক যে ইমান মিছলীয়া ধৰণে তেওঁলোকে চৰকাৰ চলাই আছে আৰু আগন্তুক দিনত যে তেওঁলোকে এই BTCৰ পৰা উৎখাত হ'ব সেইটো কিন্তু খাটাং। এইটোতো অতি দুৰ্ভাগ্যজনক। আৰু তেওঁলোকে এটা সমষ্টি এইটো উপনিৰ্বাচনৰ কাৰণে ইমানেই ভয় খাইছে BPF দলক। BPF দল অকলশৰীয়া আজি, তেওঁলোকে ইমানটা 3-4টা দল মিলি কেনে আমাৰ এগেইনষ্টত এনেকুৱা বাহৰ পাতি কেনে কেম্পেইনিং কৰি আছে। তেওঁলোকে ঠায়ে ঠায়ে সভা সমিতি পাতিছে, মন্ত্ৰী MLA ইয়াত নামিব লগা হৈছে। গতিকে তেওঁলোকে নিশ্চয় ভয় খাইছে। এইটো কিন্তু আমি খাটাংকৈ ক'ব পাৰোঁ যে BPF দল আজিৰ দিনত কিন্তু শক্তিশালী, কাৰণ BPF দলৰ লগত ৰাইজ আছে। BTC-বাসী ৰাইজে BPF দলক ভাল পায় আৰু BPF দলৰ যিটো আদৰ্শ আছিলে সেইটোক ভাল পায়। আৰু যোৱা বিগত দিনকেইটাত আপোনালোকে লক্ষ্য কৰিব পাৰিব যে যোৱা 2020 চনতো এই BTCৰ ৰাইজে আমাক 17খনকৈ আসন দিছিলে, কিন্তু ইয়াত অন্যায়ভাৱে এখন চৰকাৰ বনাই দিয়া গ'ল। আৰু সেই চৰকাৰখনে যে আজি কাম কৰিব পৰা নাই সেইটো কিন্তু দিছপুৰীয়া আমলাসকলে আজি গম পাই গৈছে।